প্রবেশর গীত রাঘেন্দুরা তাল এক তাল। বিলাস সৃষ্টি আমারই অভিলাষ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকীও আমি কিন্তু এই মায়াময় সংসাৰত সকলো প্ৰাণীয়ে স্বাৰ্থপৰ মায়াত আবদ্ধ হৈ কতজনে পাহৰি গৈছে মানৱত্বৰ জ্ঞান পাহৰি গৈছে হৰি পূজা সেয়েহে দুষ্টক দমন আৰু শান্তক পালন কৰিবৰ বাবে এই পৃথিৱীত মই যুগে যুগে কাৰণ এই জগত বৃথা এই সৃষ্টি বৃথা কৃষ্ণহে পৰম সত্য স্বয়ং সম্পূৰ্ণ কৃষ্ণায় বাসুদেবায় হরবে পরমাত্মনে প্রণত ক্লেশনাশয় গোবিন্দায় নমো নমঃ নমো ব্রহ্ম
जगधिताय कृष्णाय गोविन्दाय नमो नमः गोविन्दाय नमो नमः गोविन्दाय नमो नमः गोविन्दाय नमो আনফালে কুন্দিলৰ ৰাজকুমাৰী ৰুক্মিণী দেৱীয়ে মোক স্বামীৰূপে পাবৰ বাবে দিনে নিশাই মোৰ সেবিছে চৰণ। ৰুক্মিণীৰ মনোবাঞ্ছা মই কৰিম পূৰণ, কিন্তু ৰুক্মিণীৰ মদগৰ্ভী ভাতৃ ৰুক্মবীৰে ৰুক্মিণীৰ অয়ম্বৰ পাতি তেওঁৰ বন্ধু সেদিনা শিশুপালক বৰ বেশেৰে কৰিব নিমন্ত্ৰণ। মদগৰ্ভী ৰুক্মবীৰ আৰু সেদিনা শিশুপালৰ গৰ্ব খৰ্ব কৰি ৰুক্মিণীক মই কৰিম হৰণ। জগতেও বুজিব যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। যাওঁ যাওঁ মই এতিয়া নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। মন